Hello guys, welcome to my YouTube channel Praneshwar Vlog. So guys, আমি আজি ক'ত গৈ আছো? So আমি আজি গৈ আছো নাককাটি ডিম্পু বড়ো আহিব বলে তাকে অলপমান লগ কৰি আহো আৰু ভাল লাগিব। আমি চাৰিজন গৈ আছো। এইটো মোৰ ভাগিনা হয়। তাৰ পিছত আৰু ভাগি আছে যাই আছো। সব ভিডিওটো চাই থাকক, ভাল লাগিব। So guys, আমি আহিছো নাককাটি। এক্সাইটেড কেনেকৈ আছে? এক্সাইটেড বহুত আৰু ইয়াতে ইউটিউবাৰ ভিডিঅ' কৰিব আৰু অসমৰ জনপ্ৰিয় ইউটিউব জগতখনত খলকলিৰ সৃষ্টি কৰা ডিম্পু বৰুৱা প্ৰত্যেক সময়ৰ পিছতে আহি পাইছে। অলপ পিছত ইয়াতে আহিব আৰু আপোনালোকে চাই থাকিব কিবা টিপছ দিব বা ডিম্পু বৰুৱা নহয় নিচিনাকৈ আমি অলপমান যদি আগবাঢ়িব পাৰোঁ কিবা বোলে টিপছ দিব মই এনেকুৱা শুনিছোঁ। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক, যদিহে আপুনিও ডিম্পু বৰুৱাৰ নিচিনা হ'ব পাৰে আৰু সব মানুহ সব না কেনেকুৱা মানুহ আৰু যদি ডিম্পু চাই একেবাৰে চাওক একেলগে চাওক একেলগে চাওক। বিনা আয়োজন কৰিছে আৰু তাতে আমাৰ উপায়ুক্ত মহাশয়া বঙাইগাঁও জিলাৰ তেখেতে যথেষ্ট অৰিহণা আছে, তেখেতে সুবিধা কৰি দিছে। আজি এই ক'ভিড প্ৰট'কল আমি নিয়ম কিছুমান ভাঙিব নালাগে। অৱশ্যে ইমান এটা গেডাৰিংটো ইমান এটা ঠিক নহয়। যিমানখিনি পাৰোঁ আমি পাৰ্ট ৱাইজত এপ্লিক কৰি আমি ইয়াতে চবে লগ হ'ম বুলি মানে কিবা কৰিছোঁ, তেখেতক কৈ দিছোঁ। গতিকে সেইটো সদায় আমি লক্ষ্য ৰাখিব লাগিব। আৰু আগন্তুক দিনবোৰত বঙাইগাঁও ইউটিউবাৰ গ্ৰুপে এটা ধুনীয়া ইউনিটি এটা কৰি পেলাই সমাজৰ যিবিলাক কাম আছে সেইবিলাক কৰিব লাগে আৰু সমাজখন ধুনীয়াকৈ আগুৱাই লৈ যাব লাগে। এইখিনি তেওঁলোকৰ মত হোৱাটো মই ভাবোঁ। আৰু আপোনালোকক কোনে চিনি পায় আৰু যিবিলাক নৱপ্ৰজন্মৰ ইউটিউবাৰ সিহঁতে কি বস্তু আছে কেনেধৰণে সিহঁতৰ কাৰণে নৱপ্ৰজন্মসকলে এইটো ভাবিব লাগে যে ইউটিউব কৰি পেলাই যে গোটেইখিনি হ'ব সেইটো ভাবিব নালাগে। পঢ়া শুনা প্ৰথমতে কৰিব লাগিব। তাৰপিছত আমি কিছুমান বস্তু ভাবি লওঁ নহয় যে মই কিবা এটা ভাল বস্তু দেখিছোঁ তাক দেখুৱাই ভাল লাগে নহয়নে, কিবা এটা ভাল বস্তু খাইছোঁ খুৱাই ভাল লাগে নহয়, সেই ধৰণে ভাবি ল'ব লাগে যে ইউটিউবাৰে কেৰিয়াৰ হ'ব ভাবিব নালাগে। মই এইটো কওঁ, এতিয়া মই যিটো কৰি আছোঁ মোৰ লাইনটো অলপ বেলেগ, কিন্তু এইটো কেৰিয়াৰ হ'ব পাৰে। তেওঁ কৰি যাব, কষ্ট কৰি যাব, তাৰ কাৰণে যে পঢ়া শুনা এৰিব সেইটো নহয়। গতিকে কাম কৰি যাওক, কষ্ট কৰি যাওক, নমস্কাৰ বঙাইগাঁওবাসী ৰাইজ, বহুত ভাল লাগিছে। মই ইয়াত নাককাটিলৈকে আগতে আহি পোৱা নাছিলোঁ, কিন্তু কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিস্থিতিৰ মাজত মই আহিম। নাজানো মই কিমান মানুহৰ যুক্ত বা কি ভিডিঅ' বনাওঁ, কিন্তু ইমান মানুহে মৰম আদৰ দিছে। লগতে মই নহয়, আজি মোৰ লগত গুৰুন্দা, জ্ঞানদীপ, মৃন্ময়, মৃণাল, গুঞ্জন সকলোৱে চিনিয়ে পায়, আপোনালোকে ভিডিঅ' চাই থাকে। তো আমি সকলোৱে আহিছোঁ আৰু এইটো চেষ্টা কৰিম যে নাককাটিখন যাতে অনলি অসম নহয়, গোটেই ভাৰতত মানুহ যদি ইয়ালৈ আহে হয়। আৰু ইয়াত আহি বহুত ভাল লাগিছে দিছোঁ বাইদেৱে, আৰু ইয়াত মানে আহিবৰ পাৰ্মিশ্যন দিছে আমাক। নাককাটি অহা নাই বঙাইগাঁও হওক বা ইয়াত মই বৰজনা আহিছোঁ, আগতে বৰজনা বুলি কৰি আছে ভিডিঅ' বনাইছোঁ। লগতে মানুহ বঙাইগাঁও আহিব লাগে, চাব লাগে। ডিম্পুদা যিবিলাক সিহঁতসকলে কেনেদৰে আগবাঢ়ি যাব এনেকুৱা নহয়, ভাল ভিডিঅ' বনালে হ'ল। সকলোৱে মানুহৰ কামত অহা ভিডিঅ' বা ভালকৈ মনোযোগেৰে ভিডিঅ' বনায়। আৰু ভিডিঅ' অনলি এনেকুৱা নহয় যে ভিডিঅ'ই বনাই যাওক, বেলেগ কামৰ লগতো ভিডিঅ' বনাব লাগে। কাৰণ ভিডিঅ'টো কি এইটো এটা হবি হিচাপে লৈ কিনে ভালকৈ কৰিব লাগে। মানে একো নাই, এইবিলাক চবে ভিডিঅ' বনাব পাৰে। আজি জ্ঞানদীপে বনাই আছে, ইমান সি ভাল খেলেও, কাৰাতেও খেলে, লগতে সি ক্লাছৰ নাম্বাৰ ওৱানো হয়। তো চবখিনিৰ পৰা চাব লাগে, অনলি ভিডিঅ' বনালে নহ'ব বা অনলি সেই ক'লে নহ'ব, চব ফালৰ পৰা চাই বনাব লাগে। আৰু সকলোৰে আজিকালি মোবাইল আছে, সকলোৰে কেমেৰা আছে, আপোনালোকে ভিডিঅ' বনাওক আৰু অসমখন থেংক ইউ। আচ্ছা দাদা, লাষ্ট এটা কৈছে মানে বহুতে ভিডিঅ' বনায়, ঠিক আছে, কিন্তু দুদিনমান ভিডিঅ' বনাতে ডিএক্টিভ কৰি দিব, ডিলিট কৰি দিব। ইউটিউবটো আজিকালি বহুত হৈ গৈছে ন, ইউটিউবাৰ মানুহে যিমান আজিকালি ইউটিউব চাই, প্ৰতিজন মানুহে জীৱনত একবাৰ এটা ভিডিঅ' বনাই চেষ্টা
নকৰে তো প্ৰথম একবাৰ দুইবাৰ ভিউ নাহিলে চেষ্টা কৰি যাব লাগে কিন্তু পিছত যদি ভিডিঅ' ধৰণ ভিউ নাহে সেইটো আৰু ফেচবুকত দি চাব পাৰে কিন্তু আৰু সেইটো ইউটিউবৰ ভিডিঅ'ত কিবা গাইডলাইন কিবা তেনেকুৱা আছে একো নাই ভাল ভাল ভিডিঅ' বনাব লাগে আপোনালোকে চাব যিমান ভিডিঅ' আপোনালোকে যিমান ইউটিউবাৰক আপোনালোকে ভাল পায় বা যিমান ভিডিঅ' আপোনালোকে ভাইৰেল হৈছে সেই ভিডিঅ'টো এনে ভাইৰেল হোৱা নাই কিবা এটা আছে নিশ্চয় তো কিবা এটাতো আপুনিও দিয়ক আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব তোমাৰ নেক্সট ক'ত যাব নেক্সট প্লেন বাহিৰত বৰ্তমান কৰোণা চৰোণা লাহে লাহে গ'ল আৰু আশা কৰিছোঁ কৰোণা নাহে যাতে এনেকৈ আৰু মই যাতে বিভিন্ন ঠাইত গৈ ভাল ভাল ভিডিঅ' বনাব পাৰোঁ থেংক ইউ দাদা আপোনাৰ হাইটা বহুত মৰম ডিম্পুদা আমি বহুত সৰুগা হ'ব আৰু কি ক'বা তুমি আৰু আজি নাকাটি দেখিছোঁ আহিব ভাল লাগিলে মই এইটো লোৱা ভালকৈ লোৱা তুমি লোৱা মই কৈ আছোঁ মই বঙাইগাঁৱত এই ফাৰ্ষ্ট টাইম আহিছোঁ নাকাটি আহিব চাৰে 3 লাখ ছাবস্ক্ৰাইবাৰ আছে বহুত ডাঙৰ ইউটিউবাৰ মই আপোনালোকৰ মাজৰে এজন কাৰণ মই কেইদিনমান আগতে আহিছিলোঁ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ ইমান হৈছে গতিকে আপোনালোকৰ যিমান ছাবস্ক্ৰাইবাৰ মোৰ কিমান বুলি ভাবিব ডাঙৰ বুলি নাভাবিব এজন থাকিলে যেনেকুৱা লাখ থাকিলেও তেনেকুৱা ঠিক আছে শেষত সকলোকে শুভেচ্ছা জনাইছোঁ যিসকল নতুন ক্ৰিয়েটৰ আছে আপোনালোকে যিটো হেল্ল' বঙাইগাঁও কেনে খবৰ কেনে চবৰে মজা না এইফালে হাল্লা হোৱা নাই কিন্তু বেছি বঢ়িয়া আজি বুলি আহি বহুত বেছি ভাল লাগিলে আৰু আতিক আমাৰ জান্দা আৰু মুণ্ডা বহুত ধুনীয়াকৈ মানে ইভেণ্টটো অৰ্গেনাইজ কৰিছে আৰু সকলোৰে মৰম পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু একবাৰ চিঞৰি দিয়ক একবাৰ ভালকৈ মজা ইভেণ্টটো ভালকৈ যেন আগবাঢ়ি যাওক সেয়ে আশা আৰু বহুত বেছি ধন্যবাদ মজা একদম এইবাৰ আছে আমাৰ মৰমৰ ইউটিউবাৰ মৃন্ময় শৰ্মা সকলোকে আৰু বহুত ধন্যবাদ ইয়ালৈ অহা হয় এনেকৈ মৰম কৰাৰ বাবে আৰু বঙাইগাঁৱত আগতে মই আহিছিলোঁ নাকাটি হিলত ওপৰতো গৈছিলোঁ তো ভালনে সকলোৰে তো চাওক কি বহুত ধন্যবাদ সকলোকে আমি আৰু আৰু সকলোকে বহুত বেছি ধন্যবাদ কাৰণ আতিক আৰু মুনে যি এৰেঞ্জ কৰিছিলে বঙাইগাঁও টীম বহুত বেছি ধন্যবাদ বঙাইগাঁও ইউটিউবাৰৰ কাৰণে এবাৰ হাত চাপৰি হ'ব লাগে সকলোকে ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে তাৰ লগতে বঙাইগাঁৱত আজি নাককাটিত আজি ডিম্পু আহিছে কেনেকুৱা লাগিছে তো ইমান মানুহ আহিব বুলি ভবা নাছিলোঁ বহুত মানুহ ভৰ্তি হৈ গৈছে তো ধন্যবাদ সকলোকে আৰু লাষ্টবাৰ এবাৰ চিঞৰি দিয়ক সদায় মাতে আৰু আহোঁ আৰু আজি ইমান উৎসাহ দেখুৱাব আপোনালোকে মই ভবা নাছিলোঁ আৰু ইমান ইউটিউবাৰ ইয়াতে লগ হৈছে আৰু ইমান মানুহ লগ হৈছে সেইটো চাই বহুত ভাল লাগিছে চিনাকি দিব দৰকাৰ আছে জানো প্ৰয়োজন আছে জানো আমাৰ মৰমৰ ডিম্পু ৱেলকাম বেক টু মই ফ্ৰম নাকাটি এইটো ভিডিঅ' নহয় সঁচাকৈ কেতিয়াও ভবা নাছিলোঁ ইমান মানুহ মানে মই বঙাইগাঁও আহিছোঁ 3 বাৰো আহিছোঁ বৰজৰা ৱাটাৰফল দুইজিং ফেষ্টিভেল হেলিকপ্টাৰত উঠিছোঁ আৰু বঙাইগাঁও আহিয়ে থাকোঁ কিন্তু নাককাটি মানে সঁচাকৈ এই দিনটোৰ কাৰণে ৰখি থকা গৈছিল আৰু কি ক'ম আৰু বহুত ধন্যবাদ নাজানো মই কি ভিডিঅ' বনাইছোঁ বা কি আপোনালোকক দিব পাৰিছোঁ কি চাই ভাল পাইছে নাজানো কিন্তু ইমান মানুহৰ মৰম জাষ্ট ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও আশা কৰা নাছিলোঁ বহুত ধন্যবাদ আৰু ইয়াত যিসকলে ভিডিঅ' বনাই আছে আশা কৰিছোঁ সকলোৱে এনেকৈ যাতে মৰম পাওক সকলোৰে ভিডিঅ' সকলোৱে চাওক আৰু এনেকৈ এই বঙাইগাঁওখন সম্পূৰ্ণ অসম নহয় ভাৰতক চব ঠাইতে চিনাকি হৈ পৰক এই নাককাটি পাহাৰৰ চিনাকি হৈ পৰক থেংক ইউ থেংক ইউ ভাই মোৰ ভাষণ চাখন দিয়া অভ্যাস নাই কিবা যদি কুৱেশ্যন আছে কাৰোবাৰ সুধিব পাৰে এনচাৰ দিম এইকে মিটাপ বুলি ইয়াকে কয় ন থেংক ইউ তো এতিয়া মই এটা ইনষ্টাগ্ৰামৰ ৰিল বনাম
তো এতিয়া মই এটা ইনষ্টাগ্ৰামৰ ৰিল বনাম চাব দিয়ক এয়া চাওক হে দোস্ত তো মই আছো নাককাটি পাহাৰত বঙাইগাঁও ডিষ্ট্ৰিক্টত এয়া চাওক মোৰ নিজৰ ইউটিউব কেৰিয়াৰ আৰম্ভ কৰি ভাবিছে তেওঁলোকক মই দুৱা ক'ব খোজোঁ পোনপ্ৰথমে আচলতে বহু মানুহ ডিম্বুদা কেনেকুৱা লাগিছে ডিম্বুদা